নমস্কাৰ গাইজ, বলক আজি মোৰ জীৱনৰ ষ্ট্ৰাগলৰ বিষয়ে থুলমূলকৈ কওঁ। ক'ব গ'লেতো এখন ৰামায়ণ মহাভাৰত হ'বগৈ, কিন্তু মিনি ব্লগত যিহেতু ইমান লং কৰিব নোৱাৰি, এদিন আহিম দিয়ক ফুল ভিডিঅ' এটা লৈ। পিছে এই বেগখোপা দেখিছেনে? মোৰ মেকআপৰ বেগে হয়। মেকআপ, হেয়াৰ সকলোখিনি আছে। মই যিহেতু গুৱাহাটীতো থাকোঁ, জনাখিনিয়েতো জানেই হয়নে? আৰু যিহেতু নগাঁৱতো মোৰ ক্লাছ হয়, সেই গতিকে মই বেগবোৰ নগাঁও, গুৱাহাটী এনেকৈ ট্ৰেভেলাৰত অনা নিয়া কৰোঁ অকলে। ঘৰৰ গাড়ী থাকিলেও পাপাকো বেছি প্ৰেছাৰ দিব বেয়া লাগে, আৰু যিহেতু ময়ো গাড়ী চলাব নাজানো, সেইকাৰণে মই এনেকৈ আনো আৰু অলপমান কষ্ট হয়, উপায়ো নাই দিয়কচোন। আৰু 7-8 বছৰ ধৰি মোৰ প্ৰফেশ্যনটোত ইমানখিনি ষ্ট্ৰাগল কৰিব লগা হৈছে, সেইটো অকল ময়ে জানো। বাৰু সময় সুবিধা আহিলে এদিন ফুল ভিডিঅ' বনাই কম দিয়ক। আৰু এতিয়া চাওকচোন, যোৰাবাট পাৰ হয় এটা ঘৰ দেখা পোৱা যায়। এই ঘৰটো দেখিছেনে? এই ঘৰটো মই সদায় অহা যোৱা কৰোঁতে মন কৰোঁ। এই ঘৰটো চাৰিওফালে জংঘল, চাওকচোন ৰাস্তা মই দেখাই নাই, কিন্তু সন্ধিয়া টাইমত ঘৰটোত লাইট জ্বলে। বেলেগ চাইডে ৰাস্তা আছে যদি গম নাপাওঁ, কিন্তু মই চাৰিওফালে জংঘলে দেখিছোঁ। বাৰু যি কি নহওক, এদিন ভালদৰে মন কৰিব লাগিব। আৰু মই আহি পাই গ'লোঁ বেবেজীয়া চাৰিআলিত। পাপাই নিবলৈ আহিছে মোক, যিহেতু বেগ বহুত আছে। বেগখিনি পিছত ভালদৰে দি দিছোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু ঘৰ আহি পাই গ'লোহি। ঘৰ আহিয়ে মাক মিঠাই টোপোলাটো দিলোঁ। মায়েকে হেপী হৈ গৈছে চাওক মিঠাইখিনি দেখি। ঘৰৰ মানুহখিনিলে কিবা এটা লৈ আনিলে বৰ ভাল লাগে হয়নে? আৰু মায়ে মোৰ ভাত বাঢ়ি থৈ দিছে। মই ঘৰলৈ আহিম বুলি গম পাই একে লোকেল মুৰ্গী আৰু ভাত টেষ্টিকৈ বনাই থৈ দিছে। এনেও মায়ে বহুত টেষ্টিকৈ বনায় বাৰু। ভাতকেইটা খালোঁ। পিছে আজি ব্লগটো ইমানতে সামৰিছোঁ। নেক্সট ব্লগত লগ পাম দেই। চ' বাই।